ৰহাৰ আমছৈ গাৰুগাঁৱত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক শোকাবহ ঘটনা। পাহাৰত শিল ভাঙি থাকোঁতে শিলে হেঁচা মাৰি ধৰিলে এগৰাকী যুৱতীক। ফলত থিতাতে নিহত হয় মাৰ্চিডি মাৰাক নামৰ যুৱতীগৰাকী। জানিব পৰা মতে ৰহাৰ চাপৰ মুখ কচুৱাৰ কপিলী নদীৰ পাৰঘাটটো 4 দিন ধৰি বন্ধ হৈ থকাত কপিলীৰ দক্ষিণ পাৰৰ বাঁহখৰি আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। বহু লোকৰে বন্ধ হৈছে জীৱিকাৰ পথ। ফলত বসুন্ধৰী পাহাৰৰ সমীপৰ একাংশ লোকে শিল ভাঙি বিক্ৰী কৰি জীৱিকা উলিয়াবলগীয়া হৈছে। মাৰ্চিডি মাৰাক নামৰ গাৰুগাঁৱৰ যুৱতীগৰাকীয়ে মঙ্গলবাৰে বিয়লি ঘৰৰ সমীপৰে পাহাৰত শিলগুটি ভাঙিবলৈ গৈছিল। কিন্তু হঠাতে ওপৰৰ পৰা এটা শিল কঢ়ি আহি যুৱতীগৰাকীক হেঁচা মাৰি ধৰে। ফলত থিতাতে মৃত্যু হয় যুৱতীগৰাকী। আৰু ইফালে মানুহে হাহাকাৰ ছুটি আছে, বাঁহ এডাল বিচিবলৈ ৰাস্তা নাই, খৰিয়ে একোচা নিবলৈও আমাৰ চল উপায় নাই। বক্সং, লাও পানী এইবিলাকৰ পৰা ধৰি গোটেই কাৰ্বি আংলঙৰ পৰা ধৰি আমাৰ এই অঞ্চলটো একেবাৰে বিমুখ হৈ পৰিছে। আমি একেবাৰে অৱস্থা নাই, খাবলৈ নাইকিয়াৰ কাৰণে সেই পাতৰ গুটি কেইটামান ওলাবলৈ যাওঁতে আজি সেই ছোৱালী এজনী পাতৰ হেঁচা মাৰি মৰিলে। এইটো কোনে দিব? সেইটো চৰকাৰে দিব নেকি? আমাক বেলেগত দৌৰিব পাৰে, কিন্তু আমাৰ এই অঞ্চলত কিয় নাচায়? ৰহাৰ পৰা দৰ্শন কুমাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।